হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। ৰেঙনি টিভিত সম্প্ৰচাৰিত হোৱা নতুন ধাৰাবাহিক ৰুণজুনৰ আজিৰ খণ্ডটি চাবলৈ বহুতেই বেছি ভাল লাগিবলৈ গৈ আছে, কিয়নো যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল মদনে হোটেল এখনত কাম কৰি আছিল আৰু তাতেই মদনক মানুহ দুজনে চিনি পাই মদনক ধৰিবলৈ খেদি গৈছিল আৰু কোনোমতে মদন হাৰি আহি বাইৰ ওচৰৰ পৰা নিজৰ বৌৱেক অৰ্থাৎ ৰুণজুনক লৈ পলাই গৈছিল। ইফালে বৰাক বাবাই ঘৰত আহি গুৰুক ছেটিছফাই কৰিবলৈ মই কিমান কি কৰিছোঁ আপুনি নাজানে নেকি বুলি গালি পাৰিছিল আৰু তেতিয়া বৰাই তুমি ত্যাগ নহয় পাপ কৰিছা বুলি কৈছিল। ইফালে বাই ঘৰলৈ মানুহজন আহিছিল যদিও ৰুণজুন আৰু মদনক বিচাৰি নাপালে আৰু আজিৰ আহিবলগীয়া খণ্ডটিত আপোনালোকে দেখিবলৈ পাব বৰা ৰুণজুনহঁতৰ ঘৰলৈ যাব আৰু ৰুণজুনৰ দেউতাকে ইমান দিনে মোক ৰুণজুনে কিয় ফোন কৰা নাই বুলি সুধিব আৰু তেতিয়া বৰাই মই এইবিলাক একো নাজানো বুলি ক'ব আৰু তেতিয়া ৰুণজুনৰ দেউতাক আচৰিত হৈ পৰিব আৰু চিন্তাত পৰিব। ইফালে আজি বাবাই ৰুণজুনক বিচাৰি ঘূৰি ফুৰিব আৰু ৰুণজুনে ঘৰৰ কাম কৰা চাকৰ এটাৰ লগত পলাই গ'ল বুলি ৰুণজুনক বহুত বেছি ঘিণ কৰিব আৰু আজি বাবা গুৰু ভাইৰ ওচৰলৈ যাব আৰু আপুনি মোৰ লগত ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰিব নোৱাৰে বুলি ক'ব। এতিয়া বাৰু গুৰু ভাইয়ে বাবাৰ লগত কি বিশ্বাসঘাতকতা কৰিলে বাৰু জানিব পাৰিব আজিৰ খণ্ডটিত। সেইবাবে আজিৰ খণ্ডটি চাবলৈ খুবেই ভাল লাগিব। আপোনালোকেও যদি ৰুণজুন নুপুৰে মাতে ধাৰাবাহিকখন চাই ভাল পাইছে, ভিডিঅ'টিত এটি লাইক কৰি দিব আৰু আগলৈও ধাৰাবাহিকখনৰ প্ৰম'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।